নমস্কাৰ বন্ধুসকল প্ৰথমে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ স্বৰচিত বুকু হম হম কৰে এই গীতটি কিবোৰ্ডত কেনেদৰে বজাব পাৰি তাকে মই আপোনালোকক বজাই দেখুৱাম মেলোডি অংশৰ পাৰ্ট এ অংশখিনি কেনেদৰে বজাব পাৰি মই তাকে বজাই দেখুৱাবলৈ চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত পাৰ্ট বিৰ অন্তৰাল অংশখিনিও কেনেদৰে বজাব পাৰি মই বজাই দেখুৱাবলৈ চেষ্টা কৰিম আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই এবাৰ বজাই দেখুৱাই দিছোঁ আকৌ এবাৰ চাব স্লোকে বজাম আমি এই কিবোৰ্ডখনৰ 6টা নোটহে বজাম 6টা কিহে আমি ব্যৱহাৰ কৰিম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ মাত্ৰ এই 6টা কিৰে আমি গানটো বজাবলৈ চেষ্টা কৰিম প্ৰথমে আপোনালোকে এনেদৰে বজাব প্ৰথম লাইনটো চাব আকৌ এবাৰ চাব স্লোকে বজাম আকৌ এবাৰ বজাইছোঁ তৃতীয় লাইনটো চাব স্লোকে বজাইছোঁ স্লোকে বজাইছোঁ আকৌ ৰিপিট হ'ব বুকু হম আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে সব বন্ধুসকল মেলোডি পাৰ্ট এ অংশৰ ইমানখিনি আছিলে অন্তৰালৰ বি পাৰ্ট অংশখিনি পৰৱৰ্তী ভিডিঅ'ৰ যোগেদি মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানখিনি আছিলে মোৰ ভিডিঅ'টি আৰু ভিডিঅ'টি যদি ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ